ৰাইজে মোক কৈছিলে যে ইয়াৰ পৰা মুছলপুৰত যোৱা বহুত কষ্ট হয়। ৰাইজে কৈছিলে যে পাগলাদিয়াৰ ওপৰত দলং হ'ব লাগে। আজি মই ৰাতিপুৱাই আমাৰ জাৰ তালুকত গলো। খুব ধুনীয়াকৈ আজি ব্ৰিজ বনি আছে আৰু মই তাতে সকলোকে লগ পালো। ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে মোক ৰাতিপুৱা কৈছে যে অহা বছৰৰ ভিতৰত জাৰ তালুকত পাগলাদিয়া ব্ৰিজ আমি কমপ্লিট কৰিম, সম্পূৰ্ণ হৈ যাব। আপোনালোকৰ মুছলপুৰত যোৱা অসুবিধা নহয়। ৰাতিপুৱা মই আকৌ খৈৰাণীলৈকে গলো। ৰাইজে ক'লে এখন নহয় দুখন দলং লাগে। খৈৰাণীৰ দলঙত গৈ আমি চালো, যদি আমি খৈৰাণীৰ দলংখন কৰিব লাগে আমাক 600 কোটি টকা লাগিব। তথাপিতো তামুলপুৰৰ ৰাইজৰ সুবিধাৰ কাৰণে আজি মই ঘোষণা কৰিছো যে খৈৰাণীটো আমি আৰু এখন দলং পাগলাদিয়াৰ ওপৰত আমি কৰিম। কিন্তু এতিয়া ব্ৰিজবিলাক বনালো, তামুলপুৰৰ ৰাইজৰ বহুত কাম নাহিব, বৰমা ৰাইজৰহে কাম আহিব। কাৰণ এতিয়া তামুলপুৰৰ মানুহ আৰু মুছলপুৰত যাব নালাগে। 26 জানুৱাৰীৰ দিনাখন আমি তামুলপুৰত জিলা হিচাপে ৰাষ্ট্ৰীয় পতাকা আমি উত্তোলন কৰিম। তামুলপুৰ জিলা হ'ব। 26 জানুৱাৰীত আমি ইয়াতে জিলা হিচাপে তামুলপুৰ জিলাত আমি পতাকা আমি উত্তোলন কৰিম। আৰু 3-4 মাহৰ ভিতৰত 600 কোটি 550 কোটি টকা খৰচ কৰি তামুলপুৰত মেডিকেল কলেজ আৰম্ভ হ'ব। আৰু এবছৰৰ পিছত 26 জানুৱাৰীৰ পিছত আপোনালোক মুছলপুৰত যাব নালাগে। বৰমা আৰু চাপাগুৰিৰ মানুহে তামুলপুৰত আহিব মেডিকেলৰ চিকিৎসা ল'বৰ কাৰণে। উল্টি গ'ল নে নাই? আজি ইমান দিনে আপোনালোক গৈ আছিলে, এতিয়া চাপাগুৰি আৰু বৰমাৰ মানুহ তামুলপুৰত আহিব। আৰু দলং কেইখন এতিয়া একচুৱেলি তামুলপুৰৰ কাৰণে বনোৱা নাই, ভূপেন বড়ো আৰু ইউজি ব্ৰহ্মৰ কাৰণেহে আমি বনাই আছো, যাতে চাপাগুৰি আৰু বৰমাৰ মানুহ তামুলপুৰৰ মেডিকেলত আহিব পাৰে। যে এতিয়াও কিছু পৰিয়ালে আমাৰ তামুলপুৰত অৰুণোদয় পাব বাকী আছে। মই আজিৰ সভাতে ঘোষণা কৰিছো যে আৰু 7,000 পৰিয়ালক আমি তামুলপুৰত অৰুণোদয় আঁচনি দিম। আৰু কেতিয়া দিম? এই জানুৱাৰী মাহৰ ভিতৰত আমি আপোনালোকক আৰু 7,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। আগতে আমি যিখিনি দিছো আৰু 7,000ক যদি দিও, মোটামুটি প্ৰত্যেকগৰাকী দুখীয়া পৰিয়ালে এই অৰুণোদয় আঁচনি পাই যাব। কুমৰিকাটাত মিটিং হৈছিলে, তাত মই কৈছিলো যে যদি বিজেপিৰ চৰকাৰ আহে, আমাৰ গোৰ্খা নেপালী মানুহে কোনো আৰু চিন্তা কৰিব নালাগে। আমাৰ তামুলপুৰ সমষ্টিত মই প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছো যে যিমান আমাৰ ইয়াত দুখীয়া মানুহ আছে সবৰে মাটিৰ কাগজ পত্ৰ ঠিক কৰি দিব লাগে। সকলোৱে মাটিৰ অধিকাৰ পাব লাগে, যাতে সকলো মানুহে মাটি বেংকত মৰ্টগেজ দিব পাৰে আৰু মাটিৰ কিনা বেকা কৰিব পাৰে। ইতিমধ্যে বিটিআৰে এই দিশত ব্যৱস্থা লৈছে আৰু মই ভাবো যে খুব কম সময়ৰ ভিতৰতে এই কাম আমি সমাধান কৰিব পাৰিম।